নমস্কাৰ, মই দিগন্ত ভৰালী। আজি আমি দ্বাদশ শ্ৰেণী অসমীয়া বিষয়ে এটি কবিতা প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম হৈছে আঘোণৰ কুঁৱলী, কবি কেশৱ মহন্ত। আমি কবি কেশৱ মহন্তক আমি গীতিকাৰ হিচাপেও পৰিচিত। অসমীয়া গীতৰ ক্ষেত্ৰত তেখেতে বহুতো অমূল্য গীত ৰচনা কৰি থৈ গৈছে। আৰু মই কবি কেশৱ মহন্তৰ বিষয়ে আগতে কৈ গৈছোঁ, আৰু মই আঘোণৰ কুঁৱলী যিটো কবিতা, আঘোণৰ কুঁৱলী কবিতাটো মই আগতে আলোচনা কৰি থৈ গৈছোঁ। এতিয়া আমি কবিতাৰ যিখিনি অন্তৰ্গত আৰ্হি প্ৰশ্নটো আছে, আৰ্হি প্ৰশ্নটোখিনি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো আছিল অতি চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্ন মূল্যাংক 1 অথবা 2। প্ৰথম প্ৰশ্নটো হৈছে কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। কেশৱ মহন্তৰ দ্বাৰা ৰচিত গীতৰ পুথিখনৰ নাম হৈছে মোৰ যে কিমান হেঁপাহ, আৰু সেইখনৰ কাৰণে এটা সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে, আৰু সেইখন এখন গীতৰ পুথি। আৰু পচুৱা আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল? পচুৱা আলোচনীখন প্ৰথম হেম বৰুৱাই সম্পাদনা কৰিছিলে। আৰু আমি অসমীয়া সাহিত্যৰ যিটো আলোচনীৰ যিটো ইতিহাস, প্ৰথম অৰুণোদয়ৰ পৰা আদি কৰি বৰ্তমানলৈকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আলোচনী ওলাই আছে। আৰু পচুৱাৰ পাততে কেশৱ মহন্তই কাব্য ৰচনা কৰিছিল। আৰু কেশৱ মহন্তই কোনখন আলোচনীত প্ৰথমে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল? তেওঁ প্ৰথমে আত্মপ্ৰকাশ কৰে জয়ন্তীটো তেওঁ কাব্য ৰচনা কৰিছিল, তেওঁ পচুৱাটো কাব্য ৰচনা কৰিছিল। আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটোৰ উল্লেখ থকা সেউতী কোন? আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটোৰ উল্লেখ থকা সেউতী হ'ল কবিৰ প্ৰেয়সী। 2 নম্বৰ প্ৰশ্নটো হৈছে চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3। প্ৰথম প্ৰশ্নটো হৈছে জয়ন্তী কবিসকলৰ কবিতাৰ বৈশিষ্ট্য লিখা। জয়ন্তী কবিসকলৰ কবিতাত সাম্যবাদী যিটো ভাৱধাৰা প্ৰকাশিত হোৱা দেখিবলৈ পোৱা যায়, আৰু এই যুগৰ কবিসকলক প্ৰগতিশীল কবি বুলি কোৱা হয়। 2 নম্বৰ হৈছে জয়ন্তী কবিসকলৰ কবিতাত কৃষক, শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰা হয়। 2 নম্বৰ প্ৰশ্ন হৈছে অসমীয়া কবিতাত আধুনিক যুগৰ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা 3খন আলোচনীৰ নাম লিখা। 3খন আলোচনী হৈছে জয়ন্তী, পচুৱা আৰু ৰামধেনু। কেশৱ মহন্তৰ 2খন কবিতা পুথিৰ নাম লিখা। আমাৰ পৃথিৱী আৰু তোমাৰ তেজ। এইটো পৰীক্ষাত পাই আহে, আমি কথাটো ভালকৈ মন দিব লাগে। আৰু 4 নম্বৰ প্ৰশ্ন হৈছে আঘোণৰ পথাৰত কামৰ কাম। কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছিল? আঘোণৰ পথাৰত আমি জানোৱে সকলোৱে সোণগুটি চপায়, বা সেই সময়ত দাৱনীসকল অতি ব্যস্ত। তেওঁলোকৰ লিহিৰি হাতৰ আঙুলিৰ মাজত আবদ্ধ কাঁচিখন পথাৰৰ ধাননিৰ মাজত দ্ৰুতগতিত চিকমিকাই উঠে। যেতিয়া তেওঁলোকে ধান দাবলৈ আৰম্ভ কৰে, সেই সময়ত তেওঁলোকে ওপৰলৈ মূৰ তুলি চাবলৈ সময় নাথাকে। আঘোণৰ পথাৰত দাৱনীবোৰে কাম যথেষ্ট, কাৰণ চকুৰ পলকতে মুঠি মুঠি ধান কাটি ডাঙৰি বান্ধিবৰ কাৰণে প্ৰস্তুত কৰি দিব লাগে। আঘোণৰ পথাৰত থকা সময়খিনি দাৱনী গাত তত নাথাকে। সূৰ্যোদয়ৰ পৰা সূৰ্য অস্তলৈ সোণালী ধানৰ পথাৰত সোণালী ধানৰ মুঠি বান্ধি তেওঁলোকে নিজৰ কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি থকা সচেতনতাৰ পৰিচয় দিয়ে। কবিয়ে আঘোণৰ পথাৰত থকা দাৱনীসকলৰ কামৰ ইংগিত দিছে। আঘোণৰ পথাৰত কামৰ কাম মানে আঘোণৰ পথাৰত বিভিন্ন ধৰণৰ কাম থাকে, যেনে ডাঙৰি বন্ধা আদি কৰি ধান কঢ়িওৱা পৰা আদি কৰি ধান দোৱালৈকে। এই সকলো এটা ব্যস্তপূৰ্ণ এটা মাহ, সেই কথা কবিয়ে কবিতাটোত উল্লেখ কৰিব বিচাৰিছে। 5 নম্বৰ প্ৰশ্ন আছিল উৰুলি আৰু ৰাগী শব্দ দুটাৰ অৰ্থ লিখা। উৰুলি শব্দটো হৈছে আমি শুভ কাৰ্যত তিৰোতাসকলে কৰা বিশেষ ধ্বনি, যেনে আমি বিয়া সবাহত উৰুলি দিয়া হয়, বা যিটো মাংগলিক কাৰ্যত আমি ব্যৱহাৰ কৰোঁ, মহিলাসকলে ব্যৱহাৰ কৰে, সেইটো হৈছে উৰুলি। ৰাগী মানে হৈছে নিচা বা মাদকতা। দীঘল প্ৰশ্ন। প্ৰথম প্ৰশ্নটো আছিল আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা। দীঘল প্ৰশ্নবোৰ 5 অথবা 4কৈ আহিব পৰীক্ষাত। প্ৰথম প্ৰশ্ন হৈছে আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা। আঘোণৰ কুঁৱলীয়ে ঘন আৱৰণৰ পাৰ্শ্বী তৰি কবিৰ যাত্ৰাপথত বাধাৰ সৃষ্টি কৰিছে। সেয়ে কবিয়ে সন্মুখৰ ধাননি পথাৰখনত ধান দাই থকা দাৱনীসকলক ভালদৰে মনিব পৰা নাই। কুঁৱলী নথকা হ'লে হয়তো কবিয়ে সোণবৰণীয়া ধানৰ আঁচল দেখা পালেহেঁতেন, নতুবা তেওঁ চিৰ আকাংক্ষিত লিহিৰি হাতৰ আঙুলিৰ মুঠ মৰা কেচ কেচ চিকমিক খৰকাচিবোৰ অথবা ধান কাটি ব্যস্ত হৈ পৰা ওপৰলৈ মূৰ দাঙিবলৈ নোপোৱা খোপা বন্ধা মূৰবোৰ দেখিবলৈ পালেহেঁতেন। কিন্তু কবিৰ মনত তেনে মনোমোহা দৃশ্য দেখাৰ আকাংক্ষা থাকিলেও আঘোণৰ কুঁৱলীয়ে বাট ভেটি আমনি কৰাৰ বাবে তেওঁ সেই আকাংক্ষা পূৰ্ণ নহ'ল। প্ৰশ্নটো আছিল যে আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে। যে কুঁৱলীয়ে কবিয়ে আঘোণৰ পথাৰৰ যিটো সৌন্দৰ্য, দাৱনীয়ে হওক, বিভিন্ন সোণগুটি সোণোৱালী ধাননিৰ যিটো সৌন্দৰ্য, সেই আঘোণৰ কুঁৱলীয়ে তেওঁক বাধাৰ সৃষ্টি কৰিছে। সেইকাৰণে তেওঁ সেই যিটো আকাংক্ষা আছিল, সেই আকাংক্ষা তেওঁ পূৰ্ণ নহ'ল। আমি আঘোণৰ কুঁৱলী কবিতাটোত আৰু কেইবাটাও দীঘল প্ৰশ্ন আছে, দীঘল প্ৰশ্নকেইটা আমি আলোচনা কৰিম। আৰু আঘোণৰ কুঁৱলীটো খুব এটা সহজ সৰল কবিতা,
আৰু তাত যিটো আমাৰ অসমীয়া গ্ৰাম্য কৃষিজীৱী মানুহৰ যিখন প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিটো খুব স্পষ্ট ৰূপত কবি কেশৱ মহন্তই দাঙি ধৰা আমি দেখিবলৈ পাইছোঁ। আৰু যিখিনি প্ৰশ্ন আছে খুব বুজো, আৰু এইখিনি আমি ভালকৈ যদি আমি কিতাপখন পঢ়োঁ তেতিয়া আমি পাৰিম। আৰু সকলোৱে ভালকৈ পঢ়া শুনা কৰিছে বুলি আশা ৰাখিছোঁ। আজিলৈ সামৰিছোঁ। ধন্যবাদ।